মনচুন বহুত বেয়া তাৰমানে এতিয়া এনেকুৱা এটা কনস্পিৰেচি ষ্টাৰ্ট হৈছে যিটো মানে কোৱাৰেণ্টাইন চেণ্টাৰবিলাক ডিটেনশ্যন কেম্পতকৈ আৰু মানে বেয়া এটা পৰ্যায় লৈ গৈছে সিহঁতে মানে মই কিছুমান খবৰ পাইছো কালি ৰাতি ইয়াতে লাহৰীঘাট এটা কোৱাৰেণ্টাইন চেণ্টাৰ কৰিছে ইয়াতে মানুহ আনিছে 17 আৰু 19 জন আৰু এই মানুহবিলাক মানে আনি ৰাখিছে যিবিলাক মানুহ বহুত দিন আগতেও নিজামুদ্দিন গৈছিলে এমাহ আগত 2 মাহ আগত নিজামুদ্দিনৰ পৰা আহিছে সেই মানুহবিলাককো ধৰি আনি ইয়াত ৰাখিছে আৰু এই মানুহবিলাকক এবাৰ সোমাই দিয়াৰ পিছত তাৰপিছত আৰু সিহঁতৰ ফেমিলি বা বেলেগ আৰু কোনো মানুহ আৰু ওচৰতো হস্পিটেল কেম্পাছৰ ওচৰতো যাব নিদিয়ে আৰু যেটো গম পালো ইহঁতক মানে 3টা ৰুমত 19 জনক ৰাখিছে কোৱাৰেণ্টাইন চেণ্টাৰ বুলি কোৱাৰেণ্টাইন কৰি ৰাখা নাই এটা ৰুমতে 5-6 জন 10 জনলৈকে ৰাখিছে আৰু বেড বিলাক মানে এনেকৈ খালি এটা বেড আৰু এটা গাৰু তাতে আঠুৱা মহাৰিও দিয়া নাই কোৱালো নাই ইমান মহ আৰু খোৱা বোৱা চাহ পানী একো ব্যৱস্থা নাই পানীৰ বটলটো পৰ্যন্ত নাই তো তাৰপৰা এজন মানুহে মানে বাহিৰত তোৰ ফেমিলি কোনোবা এজন মানুহৰ লগত যোগাযোগ কৰিছিলে তেওঁলোকে আহি বহুত ট্ৰাই কৰিছিলে যে পানীৰ বটল চটল কিবা খোৱা বস্তু আঠুৱা এইবিলাক দি যাবলৈ তেতিয়া তাত যিজন চাৰ্জত আছে তেওঁলোকে কৈছে যে একো দৰকাৰ নাই কৈছে এইবিলাক মানুহ আৰু ডেড বডি বুলি ধৰি লওক ইহঁতৰ কোনো আঠুৱা চাঠুৱা বা একো হেৰি দৰকাৰ নাই এতিয়া এই মানুহবিলাকৰ টেষ্টেই হোৱা নাই খালি নিজামুদ্দিনত গৈছিল 1 মাহ 1.5 মাহ আগত আহাবিলাকো য'ত ডক্টৰে কৈছে 14 দিনলৈকে এই হেৰিটো ভাইৰাছটো সাৰ্ভাইভ কৰিব পাৰে মানুহৰ দেহত 1 মাহ আগত আহালৈকে একো প্ৰব্লেম হোৱা নাই সিহঁতৰ ফেমিলিৰ কাৰো প্ৰব্লেম হোৱা নাই 1.5 মাহ আগত আহিলো এই মানুহখিনিক মানে ইয়াত সোমাইছে মানে ধৰি লৈছে আৰু ডেড বডি ইয়াত আঠুৱা চাঠুৱা একো দিয়া নাই ইয়াৰ পৰা কালি যে সেই জাগিৰোডৰ 3 জন মানুহ বুলি ক'লে যে পজিটিভ বুলি ধৰা গৈছে সেই মানুহজনৰ লগত ফোনত কথা হৈছিল সিহঁতক যেতিয়া ইয়াৰ পৰা সোনাপুৰ লৈ যায় সোনাপুৰত যেটো সিহঁতে কৰোনা ট্ৰিটমেন্ট চেণ্টাৰ কৰিছে তেতিয়া ফোনত কথা হৈছে কৈছে আমাকতো ড্ৰেছ পিন্ধাই আছে তাত লৈ যাব গাড়ী চাই আহি গ'ল কৈছে আপোনাৰ টেষ্ট হৈছে কৈছে টেষ্টটো কৰা নাই একো খালি আমাক আনি ইয়াত ৰাখিছে 2 দিন থাকিলো আজি আমাৰ ইয়াৰ পৰা লৈ গৈ আছে কৈছে একো টেষ্টই কৰা নাই কৈছে দেখোন আপোনালোকৰ নাম নিউজত আহি আছে যে আপোনালোকৰ পজিটিভ বুলি কৈছে আমাৰ একো টেষ্টই কৰা নাই আৰু আমাৰ একো প্ৰব্লেমই নাই কৈছে আমি নিজামুদ্দিনৰ পৰা আহিলো 1 মাহ আগত ইমান দিন আগত এতিয়ালৈকে আমাৰ জ্বৰ কাহ চৰ্দি একো নাই কৈছে আমাৰতো ভাল কৈছে কোৱা হৈছে আপোনালোকৰ নামত দেখোন টিভিত মানে নিউজত নাম আহি আছে যে আপোনালোকৰ পজিটিভ বুলি কৈছে আমাৰ টেষ্ট কৰাই হোৱা নাই আৰু আমাৰ কোনো বডিত প্ৰব্লেমই নাই এইকেইটা মানুহক তাত সোনাপুৰত নি কি কৰিব নাজানো আমাৰ এটা ডাউট হয় ইহঁতক মানে কিবা ইনজেকচন দি কিবা হেৰি কৰি মানে ইহঁতক মাৰি পেলাব আৰু এইটো ক'ব কৰোনাত মৃত্যু হ'ল বুলি কিন্তু মানুহকেইটা সম্পূৰ্ণ সুস্থ একো প্ৰব্লেম নাই কোনো বেমাৰো নাই বীজাণু নাই এনেকুৱা এটা কনস্পিৰেচি চলি আছে সিহঁতক মানে এতিয়া ইয়াতে যিকেইটাক আনিছে আঠুৱা দিয়া নাই মহাৰি দিয়া নাই একো দিয়া নাই সিহঁতক মানে কৈছে এইটো ধৰি লওক ডেড বডি আৰু এইবিলাকক একো আৰু কৰি লাভ নাই ইহঁতক দি কিমান কনস্পিৰেচি আৰু এইটো মানে প্ৰচাৰ কৰিব যে নিজামুদ্দিনৰ পৰা ইহঁতে
কৰোণা লৈ আনিছিলে সেইটো কৈছে যে এইটো মানে ডিটেনশ্যন চেণ্টাৰত মানুহখিনিক মাৰিব পৰা নাই, এতিয়া যেন মানুহকেইটাক মাৰিবলৈ এটা ইহঁতে মানে কনস্পিৰেচি কৰিছে। আৰু তাৰ আগতে মানে ইমান হেট্ৰেড এটা চিটুৱেশ্যন ক্ৰিয়েট কৰি লৈছে যে মানুহকেইটাৰ প্ৰতি যেনেকে ইনজাষ্টিচ কৰা হ'ব, মানুহকেইটাক যে ইনজেকশ্যন দি কিবা কৰি মাৰি পেলোৱা হ'ব, যাতে কোনেও ৰিয়েক্ট নকৰে, চবে যাতে ভাল পায় যে এইকেইটা মৰিল। সেইকাৰণে মানে এই যে এই এনেকে নামাজ পঢ়িব দিয়া যোন ইনচাৰ্জ আছে, সি নামাজ পঢ়িব দি আছে, ফটো লৈ আছে পিছফালৰ পৰা, আকৌ ভাইৰেলো কৰি আছে। এটা সম্পূৰ্ণ মানে কনস্পিৰেচিত এটা ব্লু প্ৰিন্ট কৰি সম্পূৰ্ণ কামবিলাক কৰা হৈছে, য'ত ইয়াত এটা মানুহো কৰোণা পেচেণ্ট নহয়, কাৰো একো প্ৰব্লেমো নাই, নিজৰো নাই। হলে 1 মাহ আগত আহিছে, ইমান দিনে সিহঁতে মৰি থাকিলে হয় পেচেণ্ট হেৰি হয়। কি কম মানে, এতিয়া কথাবিলাক গম পাই আছো কিন্তু শ্বেয়াৰ কৰিব নোৱাৰো কাকো।